কাষলৈ গৈছো আপোনাৰ লগত এগৰাকী মাতৃ আছে এজন পুত্ৰ আছে আৰু দুইজনে আজি চাকৰি লাভ কৰিছে এটা বৰ্ণনাতীত অনুভৱ এটা পৰিয়ালত মাতৃ পুত্ৰই চাকৰি লাভ কৰাটো এটা বৰ্ণনাতীত এটা অনুভৱ তেওঁলোকৰ এই যি প্ৰস্তুতি কেনেকুৱা আছে প্ৰস্তুতি হয় নিশ্চিত ৰূপে নন্দন আসলতে এইখন ঘৰলৈ আজি সুখৰ খবৰ আহিছে মাতৃ আৰু পুত্ৰ এয়া মাতৃ আৰু পুত্ৰ জীৱন সংগ্ৰামত আসলতে যথেষ্ট কষ্ট কৰি তেওঁলোকে আজিৰ পৰ্যায় পাইছেগে এইগৰাকী মহিলা যিগৰাকী মহিলাই আজি বহু বছৰ পূৰ্বে তেওঁ স্বামীক হেৰুৱাইছে যি ৰক্তজিৎ ফুকন তেওঁ আসলতে 6 বছৰ বয়সতে তেওঁ পিতৃক হেৰুৱাব লগা হৈছে আৰু তেতিয়াৰ পৰাই মাতৃয়ে কোলাত লৈ এই সন্তানটিৰ লগতে নিজকে আসলতে এই পৰীক্ষাসমূহৰ কাৰণে প্ৰস্তুতি কৰাই আজিৰ এই বৃহৎ অঞ্চলটোৰ কাৰণে গৌৰৱ কঢ়িয়াই অনাৰ লগতে নিশ্চয় নিশ্চয় মই তেওঁলোকৰ পৰা জানিম কি ক'ব আজি আপোনালোকৰ কাৰণে এটা সুখৰ দিন নমস্কাৰ আজি আমাৰ কাৰণে বহুত এটা সুখৰ দিন মোৰ আজি মনটো বহুত ভাল লাগিছে মই লগতে অসম চৰকাৰ তথা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক অশেষ ধন্যবাদ জনাম এই নিযুক্তি অতি স্বচ্ছ আৰু নিকাভাৱে হৈছে সেইটো কাৰণে মই বহুত সুখী কাৰণ আমাৰ নিচিনা দৰিদ্ৰ পৰিয়ালৰ ল'ৰা আৰু মই দুইটাই যে পাবলৈ সক্ষম হৈছোঁ সেইটো কাৰণে আমি অত্যন্ত সুখী হৈছোঁ গতিকে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম চৰকাৰ তথা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ছাৰ ঠিক আছে বিদন এক মিনিটৰ বিৰতি তাৰপিছত মই পুত্ৰৰ কাষলৈ যাম এক মিনিটৰ বিৰতি ল'ম তাৰপিছত মই পুত্ৰৰ কাষলৈ যাম লাইনত থাকিব একেলগে এখন কিতাপ সেইটো কথা নহয় একেলগে পঢ়িছিল লগতে সংস্থাপনৰ যিখিনি প্ৰক্ৰিয়া সেইখিনি মাৰ বহুত সুখী বিনন মাতৃ আৰু পুত্ৰই একেলগে নতুন চাকৰিলৈ ওলাই যাবলগীয়া যিটো এটা পৰিৱেশ হ'ব এই পৰিৱেশটো বিৰল পৰিৱেশ এটা বিৰল মুহূৰ্ত মাতৃ পুত্ৰই নতুন চাকৰি দুইজনে ঘৰৰ পৰা ওলাই যাব চাকৰি কৰিবলৈ এইটো এটা অনন্য অনুভৱ পুত্ৰ কি কয় এতিয়া মাতৃ পুত্ৰ একেলগে ওলাই যাব চাকৰি কৰিবলৈ হয় নিশ্চয় পুত্ৰৰ কাষলৈ গৈছো মাতৃৰ সৈতে চাকৰিলৈ দুয়ো ওলাই যাব এটা সুন্দৰ পৰিৱেশ হয় হয় মোৰ আজি বহুত সুখী মই আৰু পোনপ্ৰথমে মই আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক ধন্যবাদ জনাইছোঁ তেওঁ যিদৰে প্ৰতিশ্ৰুতি দিছিল যে এক নিকা চৰকাৰ এখন গঢ়ি তোলাৰ লগতে সংস্থাপন দিয়াৰ তেওঁ সেইদৰে কাম কৰি আহিছে আৰু লগতে নিউজ লাইভৰ টিমক আমি ধন্যবাদ জনাইছোঁ মোৰ মন্তব্যখিনি দাঙি ধৰিবৰ মোক সুযোগ দিয়াৰ বাবে তেওঁলোকে পঢ়া শুনা একেলগে কৰিছিল মাতৃ পুত্ৰই একেলগে এখন কিতাপ সেইটো কথা নহয় একেলগে পঢ়িছিল লগতে সংস্থাপনৰ যিখিনি প্ৰক্ৰিয়া সেইখিনি মাৰ সৈতে যেতিয়া পঢ়া শুনা প্ৰস্তুতিটো কেনেকৈ হৈছিলে মাৰ সৈতে একেলগে হৈছিল একেলগে ৰাতি হ'লে মই দিনত কাম কৰোঁ এনেই প্ৰাইভেট কোম্পানী এটাত আৰু মায়েও কৰে দিনত ৰাতি হ'লে অকণ সময় পাওঁ দুয়োটাই একেলগে পঢ়া শুনা কৰোঁ ইউটিউবত চাওঁ ভিডিঅ' আপোনাৰ স্ক'ৰ টিভি বোলা এটা এপ আছিল আমাৰ যথেষ্টখিনি সহায় তাৰ পৰা পাইছোঁ আমি আৰু লগতে একেলগে সদায় পঢ়িব নোৱাৰোঁ কাৰণ কামৰ সময়খিনিও বেলেগ বেলেগ মায়েও যিখিনি পায় মোক সহায় কৰে ময়ো কিবা নতুন পালে মাক সহায় কৰোঁ সেই তেনেদৰে আমি আগবাঢ়িছোঁ দুজনে চাকৰি পাব বুলি আশা কৰিছিল মুহূৰ্ত আপোনালোক দুই একেলগে চাকৰিলৈ ওলাই যাব পৰীক্ষাত বহিছিল দুজনে চাকৰি পাম বুলি ভাবিছিল নে হয় সেইখিনি কাৰণে মানে আমি দুইটাই একেলগে যে চাকৰি পাম বুলি নিশ্চিত আছিলোঁ বাৰু কাৰণ আমাৰ দুইটাই পৰীক্ষা ভাল হৈছিল সেইটো কাৰণে আমি চাকৰি পাম বুলি নিশ্চিত আছিলোঁ আৰু তথাপি অসম চৰকাৰক অশেষ ধন্যবাদ দিম কাৰণ অসম চৰকাৰে যে ইমান নিকা নিযুক্তি দিছে কাৰণে আমিতো পাইছোঁ নহ'লেতো আগতে ইমান মানে মেধাৱী ছাত্ৰই পোৱা নাছিল কিন্তু এবাৰ বিজেপি চৰকাৰ দিনত আমাৰ ডক্টৰ হিমন্ত বিশ্ব ছাৰ যেতিয়া মুখ্যমন্ত্ৰী হৈছে আমাক স্বচ্ছভাৱে সংস্থাপন দিয়াৰ কাৰণে আমি আচলতে চাকৰি পাবলৈ সক্ষম হৈছোঁ এখন ঘৰত এটা চাকৰি পোৱাটোৱে যথেষ্ট হয় আমি এনে সময়ত তেওঁলোকে দুটা চাকৰি লাভ কৰিছে এটা পৰিয়ালতে দুজনকৈ ব্যক্তিয়ে চাকৰি লাভ কৰিছে আৰু দুজনে ব্যক্তি দুটাকৈ দৰমহা সোমাব দুজনকৈ ব্যক্তিয়ে চাকৰি লাভ কৰিছে এই অনুভৱটো তেওঁলোকে কি বুলি কয় নামৰ চেনেলটোৰ পৰা আমি আপোনালোকৰ একেখন ঘৰত এতিয়া দুটাকৈ চাকৰি হ'ল একেলগে দুটা দৰমহা পাব চৰকাৰীভাৱে কেনেকুৱা অনুভৱটো বহুত ভাল লাগিছে হয় আমি বহুত কষ্টত চলিছিলোঁ সৰুৰ পৰাই মানে ল'ৰা ছোৱালী আমি আৰু লগতে একেলগে সদায় পঢ়িব নোৱাৰোঁ কাৰণ কামৰ সময়খিনিও বেলেগ বেলেগ মায়েও যিখিনি পায় মোক সহায় কৰে ময়ো কিবা নতুন পালে মাক সহায় কৰোঁ সেই তেনেদৰে আমি আগবাঢ়িছোঁ দুজনে চাকৰি পাব বুলি আশা কৰিছিল মুহূৰ্ত আপোনালোক দুই একেলগে চাকৰিলৈ ওলাই যাব পৰীক্ষাত বহিছিল দুজনে চাকৰি পাম বুলি ভাবিছিল নে হয় সেইখিনি কাৰণে
মানে আমি দুয়োটাই একেলগে যে পাম বুলি ভাবিছিলে চাকৰি পাম বুলি নিশ্চিত আছিলোঁ বাৰু কাৰণ আমাৰ দুয়োটাই পৰীক্ষা ভাল হৈছিল আৰু সেইটো কাৰণে আমি চাকৰি পাম বুলি নিশ্চিত আছিলোঁ আৰু তথাপি অসম চৰকাৰক অশেষ ধন্যবাদ দিম কাৰণ অসম চৰকাৰে যে ইমান নিকা নিযুক্তি দিছে কাৰণে আমিতো পাইছোঁ নহ'লেতো আগতে ইমান মানে মেধাৱী ছাত্ৰই পোৱা নাছিল কিন্তু এবাৰ বিজেপি চৰকাৰ দিনত আমাৰ ডক্টৰ হিমন্ত বিশ্ব ছাৰ যেতিয়া মুখ্যমন্ত্ৰী হৈছে আমাক স্বচ্ছভাৱে সংস্থাপন দিয়াৰ কাৰণে আমি আচলতে চাকৰিটো পাবলৈ সক্ষম হৈছোঁ মই বিনোদক কেনেকৈ শেষ পঢ়া প্ৰশ্ন শুনা কৰিব কৰিছিলে আপুনি বিচাৰিছোঁ মাজনিশাই এখন ঘৰত এটা চাকৰি পোৱাটোৱে যথেষ্ট হয় আমি এনে সময়ত তেওঁলোকে দুটা চাকৰি লাভ কৰিছে এটা পৰিয়ালতে দুজনকৈ ব্যক্তিয়ে চাকৰি লাভ কৰিছে আৰু দুজনেই ব্যক্তি দুটাকৈ দৰমহা সোমাব দুজনকৈ ব্যক্তিয়ে চাকৰি লাভ কৰিছে এই অনুভৱটো তেওঁলোকে কি বুলি কয় স্কৰ নেবি নামৰ চেনেলটোৰ পৰা আমি নিশ্চয় আপোনালোকৰ একেখন ঘৰত এতিয়া দুটাকৈ চাকৰি হ'ল একেলগে দুটা দৰমহা পাব চৰকাৰৰ বাবে কেনেকুৱা অনুভৱ অনুভৱটো বহুত ভাল লাগিছে হয় আমি পুত্ৰই কি বহুত কয়? কষ্টত চলিছিলোঁ সৰুৰ পৰাই মানে ল'ৰা ছোৱালী দুটা মানে কি ক'ব আপুনি কি ক'ব একেলগে চৰকাৰী দৰমহা দুটাকৈ আহিব ঘৰখনলৈ যথেষ্ট কষ্ট কৰি আপোনালোকে এই পৰ্যায় পাইছে কি ক'ব এই মুহূৰ্তত কেনেকুৱা অনুভৱটো খুবেই মই সুখী হৈছোঁ কাৰণ এটা বহুত ডাঙৰ এটা সকাহ পাম বুলি ভাবিছোঁ জন্মৰ পৰাই যিহেতু ইমান কষ্ট মই পোৱা নাই যিহেতু মা দেউতাই মোক দেউতা ঢুকোৱাৰ পিছত মায়েও সহায় কৰিছে আমাৰ বৰদেউতাহঁতৰ সকলেও বহুতখিনি সহায় কৰিছে সেইবাবে কষ্টখিনি মই নাই পোৱা কিন্তু অলপ হ'লে পাইছোঁ আৰু কিন্তু মায়ে বেছি কষ্ট পাইছিলে মাক এদিন সকাহ দিবলৈ এটা মন আছিলে সেইটো আজি পূৰ্ণ হৈছে আমাৰ চৰকাৰখনৰ কাৰণে মই ধন্যবাদ জনাইছোঁ তাকে ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ মাতৃপুত্ৰ দুটাকৈ চাকৰি এটা পৰিয়াল দুজনেই ব্যক্তি তেওঁলোকক সহায় কৰিছিল ইমান দিনে এতিয়া তেওঁলোক ঠনধৰি উঠিব পাৰিব সকলোকে সহায় কৰিব পাৰিব দুজনকৈ ব্যক্তিৰ দুটা চাকৰি একেদিনত ইয়াতকৈ ডাঙৰ সুখৰ কথা আৰু একো হ'ব নোৱাৰে